মোৰ এই সাসামি চেনেলে প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 10ৰ এটা খুবেই গুৰুত্বপূৰ্ণ ৰচনা আৰু এই ৰচনাখন পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই বেছি ঠিক আছে আৰু মই এই ৰচনা সহজ ভাষাত বুজাই দিম তোমালোকে ফুল মাৰ্কস পাবাই ঠিক আছে তো ভিডিঅ'টো স্কিপ নকৰাকে একদম শেষলৈকে চাই যাবা আৰু যোনটো আছে প্লাস এটো 9 নম্বৰ তুমি ভাল পোৱা এগৰাকী বিখ্যাত ব্যক্তি ইয়াৰ বিষয়ে মই আগৰ এটা ভিডিঅ' আপলোড কৰিছো তোমালোকে এটো চাই লবা এবাৰ জুবিন গাৰ্গৰ বিষয়ে হাতু বেছি সম্ভাৱনা বেছি তো সেইকাৰণে এটো চাই লবা আৰু এতিয়া মই 10 নম্বৰটো কৰিম এটো আহাৰ সম্ভাৱনা বেছি 2026ত প্ৰশ্নটো হৈছে জাতীয় সংস্কৃতি ইয়াত তোমালোকৰ লিখিব লাগিব জাতীয় সংস্কৃতিৰ পাতনি মানে জাতীয় সংস্কৃতি কি লিখিব লাগিব জাতীয় সংস্কৃতি আমাৰ ভূমিকা কি হোৱা উচিত এটো লিখিব লাগিব জাতীয় সংস্কৃতি সুৰক্ষা দিয়াৰ উপায় আৰু সামৰণি লিখিব লাগিব একেটা টপিকৰ ওপৰত লিখিব লাগিব তো বলা আৰম্ভ কৰো আনসাৰটো হৈছে জাতীয় সংস্কৃতি কি জাতীয় সংস্কৃতি এটা জাতিৰ আত্মা পৰিচয় মানুহৰ জীৱন ধাৰণ পদ্ধতি আচাৰ ব্যৱহাৰ চিন্তা চেতনাৰ মাজতে সংস্কৃতিৰ প্ৰতিফলন দেখা যায় যি সংস্কৃতি এখন দেশৰ সকলো নাগৰিকক একত্ৰিত কৰি ৰাখে তাকে জাতীয় সংস্কৃতি বোলে ঠিক আছে এই বৈশিষ্ট্যটো লিখিব পাৰা তোমালোকে এখিনি হৈছে জাতীয় সংস্কৃতিৰ মূল বৈশিষ্ট্য হৈছে বহুতত্ব ঐক্য একে দেশত বিভিন্ন ভাষা ধৰ্ম আৰু জনগোষ্ঠী থাকিলেও জাতীয় সংস্কৃতিয়ে সকলোকে ঐক্যবদ্ধ কৰি ৰাখে ই সহিষ্ণুতা সহাৱস্থান আৰু ভাতৃত্ববোধ গঢ়ি তোলে জাতীয় সংস্কৃতিৰ গুৰুত্ব এটো বহাই দিব পাৰা টপিকটো মানে সোমাই দিব পাৰা এটো হৈছে জাতীয় সংস্কৃতি নাথাকিলে এখন জাতিৰ নিজস্ব পৰিচয় নাথাকে ই নাগৰিকৰ মাজত দেশপ্ৰেম ঐক্যবোধ আৰু নৈতিক মূল্যবোধ জগাই তোলে লগতে সমাজত সুশৃংখল কৰি ৰাখিবলৈ সহায় কৰে জাতীয় সংস্কৃতি কিদৰে ৰক্ষা কৰিব পাৰে এখিনি আছে ইয়াৰ উত্তৰটো হ'ব জাতীয় সংস্কৃতি ৰক্ষা কৰাৰ বাবে আমি কিছুমান দায়িত্ব পালন কৰিব লাগে হেকেটা হৈছে মাতৃভাষাৰ সন্মান আৰু ব্যৱহাৰ বৃদ্ধি কৰা পৰস্পৰগত উৎসৱ পৰ্ব সঠিকভাৱে পালন কৰা লোকসংগীত লোকনৃত্য লোকশিল্প সংৰক্ষণ কৰা নতুন প্ৰজন্মক নিজৰ ইতিহাস আৰু সংস্কৃতিৰ বিষয়ে শিক্ষা দিয়া বিদেশী অন্ধ অনুকৰণ এৰি নিজস্ব সংস্কৃতি আগবঢ়োৱা সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানত সক্ৰিয় অংশগ্ৰহণ কৰা পিছৰ সামৰণি আছে সামৰণিটো লিখিবা জাতীয় সংস্কৃতি ৰক্ষা কৰাটো কেৱল চৰকাৰৰ দায়িত্ব নহয় বৰং প্ৰতিজন নাগৰিকৰ নৈতিক কৰ্তব্য সংস্কৃতি জীয়াই থাকিলে জাতি জীয়াই থাকে সেয়ে আমি সকলোৱে মিলি আমাৰ জাতীয় সংস্কৃতি সংৰক্ষণ আৰু বিকাশ কৰিব লাগিব